পঢ়া শুনাবোৰ কোনেনো উলিয়ালে নহয় পঢ়া শুনাবোৰ নথকা হ'লে ভাল আছিলে বিন্দাছ খেলিলোহেঁতেন ফিল্ডত গৈ এনেকুৱা লাগে না কেতিয়াবা লাগে নাই পঢ়া শুনাবোৰ মানে নথকা হ'লে একদম বিন্দাছ থাকিব পাৰিলোহেঁতেন এইফালে ডৰেমন চালোহেঁতেন এইফালে ফেচবুক হোৱাটছআপত আমি বিন্দাছ থাকিব পাৰিলোহেঁতেন ইউটিউব চাই থাকিলোহেঁতেন ন কিন্তু নহ'ব আমি পঢ়িবই লাগিব আৰু টান লাগে নাই এই পঢ়াটো ইমান টান কিতাপবোৰ ইমান টান এনেকুৱা লাগে নাই কেতিয়াবা মনলৈ ভাৱ আহে নাই আহে কিন্তু সেইটো নহয় সবতছে সহজ কামটোৱে আছে যদি পঢ়া কামটো আছে ভাত খালা ভোক লাগিছে নেকি এই গছবিলাকে ভাত চাত খালে নাই সিহঁতে খোৱা বস্তু খালে নাই সিহঁতে যি খায় খাইছে নাই খাইছে কাৰণে বাঢ়ি আছে না এই গছে যে আহাৰ প্ৰস্তুত কৰে সেই প্ৰক্ৰিয়াটো কি বুলি কয় কোনোবাই ক'বা নেকি কেনেকৈ গম পালোঁ আমি কিতাপত পঢ়ি গম পালোঁ হয় নাই ছাৰহঁতে আমাক এটা সময়ত কৈছিলে হয় নে নহয় হয় তেতিয়াহ'লে পঢ়াটো কিয় ইমান টান কাম কিতাপখন তোমালোকে লিখিছা নেকি তোমালোকক বুজাই দিবলৈ শিক্ষাগুৰুসকল আছে কিতাপখন বেলেগে লিখি থৈ দিছে আমি কি কৰিব লাগে লাইনটো পঢ়ি দিব লাগে বছ আৰু মনত ৰাখিব লাগে একদম উজু হয় নহয় অংকটো অকণমান টান লাগে হা a + b হোল স্কোৱাৰ ইকুৱেল টু a স্কোৱাৰ + 2ab + b স্কোৱাৰ এইবিলাক কি কাম আছে লাইফত কোনেনো উলিয়ালে এনেকুৱা লাগে সেইবিলাক বুজাই দিবলৈ আমাৰ শিক্ষাগুৰুসকল আছে কিতাপ এখন বেলেগে লিখি অলৰেডি থৈছেই আজিকালিতো টিউচনো কৰে মই জনাত চাগে আমাৰ শিক্ষাগুৰুসকলে আমাৰ নিচিনাকৈ টিউচন লৈ পাছ কৰি অহা নাই নিজে পঢ়িছে কিন্তু ঘৰত গতিকে মই কৈছিলোঁ নে অলপ আগত পঢ়াটো খুব সহজ কাম বুলি খালি কিতাপখনৰ ওচৰত অকণমান বহিব লাগে আমাৰ কথাটো হ'ল কি আমি পঢ়িম আৰু কাৰ কাৰণে পঢ়িবা তোমালোকে নিজৰ কাৰণেহে পঢ়িবা হয় নহয় তোমালোকৰ মন নাযায় মই একদম চোকা ল'ৰা এটা হ'ম ভাল মানুহ হ'ম মন নাযায় যায় ন তেতিয়াহ'লে কি কৰিব লাগে আমি জাষ্ট কিতাপখনৰ সন্মুখত বহিব লাগে যাৰ পঢ়াত এলাহ আজিৰ দিনটোৰ পৰা আজিৰ দিনটো আকৌ ইমান কষ্ট মষ্ট কৰি এনেই পতা নাই দেই আজিৰ দিনটোৰ পৰা তোমালোকে নিজকে কিন্তু সলনি কৰি দিব লাগিব মা দেউতা যেতিয়া মোবাইলটো চাই থাকে মোবাইল কিমানে টানি থাকে মা দেউতাৰ পৰা টানি থাকেনে দিয়া না অকণমান গেম খেলি লওঁ দিয়া না অকণমান খেলিম অকণমান এনেকুৱা হয়নে আজিৰ পৰা কিন্তু কিতাপখন টানিব লাগিব হয়নে মোবাইল চোবাইল চাব লাগিব মাজে মাজে মই একেবাৰে চাবলৈ মানা কৰা নাই কিন্তু কিতাপখনক গুৰুত্ব দিব লাগিব